তো হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তো বহুত দিন পিছত মই এটা আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিলোঁ। তো এতিয়া মানে হৈছে আবেলিৰ সময়, আবেলি এতিয়া 4টামান বাজিছে আৰু মই মানে এনেই ইফালে আহি বহি আছোঁ, কাৰণ গৰু নিব আহিছোঁ। ইফালে আপোনালোকক দেখুৱাইছোঁ মই আমাৰ গৰুটো ইয়াত সেই তাতে মানে সিফালে সোমাই গ'ল জংঘলৰ ফালে, মানে ঘাঁহ খাই আছে। আৰু এইফালে মই বহি আছোঁ আৰু এইফালে চাওক সূৰ্যটো, এইফালে সূৰ্যটো মানে বেলাটো মানে লাহে লাহে ডুবিব ধৰিছে। আৰু এইফালে আপোনালোকে ভিউটো চাওক, আজিৰ ভিউটো কেনেকুৱা। আৰু এইফালে চাওক, এইফালে মানে বহুত বাঁহ আছে, বাঁহ এইফালে চাওক। আৰু মোৰ মূৰৰ ওপৰতে মানে এটা টাৱাৰ লাইন আছে, চাওক এইফালে টাৱাৰ লাইন, এইফালে তাৰটো চাওক। এইফালে মানে বহুত কাৰোবাৰ গৰু আছে, মানে বান্ধিবৰ কাৰণে আহিছে না। আৰু এতিয়া মানে আবেলি সময় হৈ গ'ল, মানে লৈ যাব। তো মানে ভাবিলোঁ যে এটা সৰু চাই মানে ভিডিঅ' দিম, সেইকাৰণে এই ভিডিঅ'টো মই গাইজ বনাই আছোঁ। আৰু আজি হ'ল মানে গাইজ মেট্ৰিকৰ ৰিজাল্ট, আৰু কোনোবাই মানে মেট্ৰিক পৰীক্ষা দি আছে। তো কোনোবাই যদি মেট্ৰিক দোৱা মানে ছাত্ৰ বা ছাত্ৰীয়ে মোৰ ভিডিঅ' চাই আছে, গাইজ কমেণ্ট কৰি জনাব পৰীক্ষা কেনেকুৱা হৈছে। তো এইফালে চাওক।